জাগিৰোডৰ ভমুৰাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক আৰু ঠিতাতে নিহত হৈছে এজন আৰু আনজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। নিহত যুৱকজনৰ নাম হৈছে ৰোমান বৰকটকী। গুৰুতৰভাৱে আহত আনজন যুৱকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰ্তমানৰ সদস্য আছিল মৃত ৰোমান। এবিভিপিৰ প্ৰাক্তন সদস্যও আছিল ৰোমান বৰকটকী। আমি পুনৰ আপোনালোকক জনাইছো এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। জাগিৰোডৰ ভমুৰাগুৰিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাকে মহতিয়াই নিলে দুই বাইক আৰোহীক আৰু এই দুৰ্ঘটনাত তাতে নিহত হৈছে এজন আহত আনজন বাইক আৰোহী। নিহত যুৱকজনৰ নাম হৈছে ৰোমান বৰকটকী। গুৰুতৰভাৱে আহত আনজন যুৱকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰ্তমানৰ সদস্য আছিল মৃত ৰোমান। এবিভিপিৰ প্ৰাক্তন সদস্যও আছিল ৰোমান বৰকটকী।